কিছুমান চিন আছে প্ৰথমতে হ'ল অৰ কিন্তু ইয়াৰে কোনো চিহ্ন নাথাকে ইয়াৰ লগত ইয়াক উচ্চাৰণ কৰি সকলোৱে স্বৰ চিহ্নবোৰ প্ৰয়োগ কৰে ইয়াৰ পিছত হ'ল আৰে আকাৰ শব্দত প্ৰয়োগ হ'লে পদ আকাৰে পান ইয়াৰ পিছত আহিলে হস্ৰই ইৰে হস্ৰইকাৰ শব্দত প্ৰয়োগ হ'লে কেনেকুৱা হয় ফলত হস্ৰইকাৰে ফলি ইয়াৰ পিছত আহিলে দীৰ্ঘইকাৰ শব্দত প্ৰয়োগ হ'লে কি হয় ক মধ্যনত দীৰ্ঘইকাৰে কণী ইয়াৰ পিছত আহিলে হস্ৰৌকাৰেৰে শব্দত প্ৰয়োগ কেনেকৈ হয় প্ৰথম কদ হস্ৰৌকাৰে চকু ইয়াৰ পিছত হ'ল দীৰ্ঘৌকাৰেৰে শব্দত প্ৰয়োগ হ'লে দন্তীয়া হত দীৰ্ঘৌকাৰে দন্তীয়া ততাকাৰে সূতা ইয়াৰ পিছত ৰিকাৰ শব্দত প্ৰয়োগ হ'লে কেনেকুৱা হয় বত্ৰিকাৰে বৃক্ষ ইয়াৰ পিছত আহিলে এৰে একাৰ শব্দত প্ৰয়োগ হ'লে মতেকাৰ কদ হস্ৰৌকাৰে দীৰ্ঘইকাৰে মেকুৰী ইয়াৰ পিছত হ'ল ঐকাৰ শব্দত প্ৰয়োগ কেনেকুৱাকৈ হয় ঐকাৰে গৰৈ মানে গৰৈ মাছ ইয়াৰ পিছত ওৰে কি হয় ওৰে ওকাৰ এই ওকাৰ শব্দত প্ৰয়োগ হ'লে কি হয় কেনেকুৱা হয় মধ্যনাথত ওকাৰে ঢোল ইয়াৰ পিছত হ'ল ঔৰে ঔকাৰ শব্দত প্ৰয়োগ হ'লে কেনেকুৱা হয় ভত আকাৰে মধ্যনাথত ঔকাৰে মানে ভাটৌ এতিয়া বুজি পালা নহয়